বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ইহা। হয়, অসমীয়া জাতিৰ আয়ুস ৰেখা বাপতিসাহোন ৰঙালী বিহু পদূলিমুখ পালেহি। ৰঙালী বিহুক আদৰিবলৈ ব্যস্ততাৰ অন্ত নাই স্বাভিমানী অসমীয়া। বিহুটিক শুদ্ধ ৰূপত নৱপ্ৰজন্মৰ হাতত তুলি দিয়াৰ প্ৰয়াসেৰে ঠায়ে ঠায়ে বিহু নাম, বিহু নাচ, ঢোল বাদনৰ আখৰা আৰম্ভ হৈছে। দৰঙৰ ডেৰমনৈৰ সমীপৰ বৰি গাঁৱতো অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদনৰ আখৰা। অগ্ৰণী বেচৰকাৰী সংস্থা উদয়ন ছ'চাইটিৰ উদ্যোগত বৰিগাঁও মিলন সংঘৰ সহযোগত 7 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিহু নাচ আৰু বিহু ঢোল বাদন আখৰাত প্ৰশিক্ষণ প্ৰদান কৰিছে বিহু সুৰক্ষা সমিতি অসমৰ সাংগঠনিক সম্পাদক বিশিষ্ট সাংস্কৃতিক কৰ্মী মিঠু বড়ো, দৰং জিলা বিহু সুৰক্ষা সমিতিৰ সাংগঠনিক সম্পাদক সাংবাদিক অজয় ডেকা, ঢুলীয়া দীপজ্যোতি নাথ আৰু জিমি ৰাজবংশী। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই উদ্বোধন কৰা আখৰাত প্ৰায় 80 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৰিলেই ভাল মানুহ হ'ব তেনে নহয়। সংস্কৃতিবান মন থকা, জাতিক ভাল পোৱা, প্ৰাণৰো প্ৰাণৰ বৃহত্তৰ অসমীয়া জাতিৰ অতি মৰমৰ ভাষা অসমীয়া ভাষাক ভাল পাবলৈ শিকা তেনে ভাল মানুহ আমাক প্ৰয়োজন হৈছে এই মুহূৰ্তত। গতিকে এইবিলাক কৰিবলৈ যাওঁতে আমাৰ লোক সংস্কৃতি, লোক কৃষ্টিসমূহক আমি এতিয়াৰে পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগিব, তেওঁলোকক অধ্যয়ন কৰাব লাগিব, তেওঁলোকক আমি মনোনিৱেশন কৰাব লাগিব। নহ'লে যদি আমাৰ লোক সংস্কৃতি নাথাকে তেনেহ'লে জাতিটোৰ পৰিচয় নাথাকিব। বিহু আমাৰ লোক সংস্কৃতি। এই যাক ল'ৰা ছোৱালীক আজি যে আমি ইয়াৰ পৰা উঠাই নি বিহাৰত যদি নমাই দিওঁ গাড়ীৰ পৰা, বিহাৰৰ মানুহে ক'ব ক'ৰ পৰা আহিছে? অসমৰ পৰা আহিছে। কি কাৰণত গম পালে? আমাৰ পোচাকত গম পালে, আমাৰ গামোচাখনত গম পালে, আমাৰ সেই ৰঙা ব্লাউজটো, আমাৰ খোপা, আমাৰ লাহৰি গগনা, আমাৰ মুগা ৰিহা মেখেলাই ক'লে আমি অসমীয়া। গতিকে অসমীয়াৰ পৰিচয় সেয়া। গতিকে আমাৰ এই লোক সংস্কৃতিক আমি যিকোনো ত্যাগৰ বিনিময়ত হওক তাক সঠিক ৰূপত জীয়াই ৰাখিব লাগিব। এনে এটা সন্ধিক্ষণত আমি উপনীত হৈছোঁ, এনেকুৱা এটা সময়ত আমি উপনীত হৈছোঁ, আমাৰ মাজতে এনেকুৱা কিছুমান বিভ্ৰান্তিমূলক কথা কোৱা মানুহ ওলাইছে। আমাৰ এই অসমীয়া মানুহ, আমাৰে ককাই ভাই, তেওঁলোকে কোনোদিন সংস্কৃতি চৰ্চা নকৰে, কেৱল নিজক অলপ জহাই থাকিবৰ কাৰণে আমাৰ ভাষাৰ ওপৰত কেতিয়াবা কাৰোবাৰ ওপৰত আঘাত হানিবৰ কাৰণে লাগি থাকে, খুচি থাকে তাৰমানে। আৰু সেইবিলাক মানুহৰ কাৰণে আমি ভালকৈ কাম কৰিব